মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ আলোচ্য বিষয় হ'ল প্ৰাণী কলা, এনিমেল টিস্যুজ। আমি কলা সম্পৰ্কে, উদ্ভিদ কলা সম্পৰ্কে আগতে আলোচনা কৰিছোঁ। কলা হ'ল একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি। প্ৰাণী কলা বিভিন্ন ধৰণৰ আছে। তাৰ ভিতৰত আচ্ছাদক কলা, এপিথেলিয়েল টিস্যু, সংযোজক কলা, কানেক্টিভ টিস্যু, পেশী কলা, মাস্কুলাৰ টিস্যু, স্নায়ু কলা, নাৰ্ভাছ টিস্যু আদি। এতিয়া আচ্ছাদক কলাৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ। আচ্ছাদক কলাই দেহৰ বিভিন্ন অংগ আৰু দেহ গুহাৰ আৱৰণ গঠন কৰে। আমাৰ দেহটো ই আৱৰি ৰাখে, যেনে ছাল, মুখৰ অন্ত আৱৰণী, ৰক্ত বাহকৰ অন্ত আৱৰণী, হাওঁফাওৰ বায়ুথলী আৰু বৃক্কনলিকাৰ আভ্যন্তৰীণ বেৰ এই কলাৰে গঠিত। ৰক্তবাহকৰ অন্ত আৱৰণী আৰু হাওঁফাওৰ বায়ুথলীসমূহো আচ্ছাদক কলাৰে গঠিত। এই কলাৰ কোষবোৰে কিছুমান বিশেষ পদাৰ্থ পৰিবহন কৰে আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় ঘটায়। শ্বাসনলীৰ কোষবোৰৰ স্তম্ভাকাৰ আৰু ইয়াৰ মুক্ত প্ৰান্তত অতি সূক্ষ্ম চিলিয়া বা কেশৰ থাকে। এই চিলিয়াবোৰে এটা নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে। এইবোৰ সঞ্চালনৰ ফলত শ্লেষ্মা নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয়। এইবাৰ আহিলোঁ আমি সংযোজক কলা সম্পৰ্কে আলোচনা কৰিবলৈ। সংযোজক কলাৰ ইংৰাজী নামটো হ'ল কানেক্টিভ টিস্যু। আমি আটাইয়ে জানো তেজ বা ৰক্ত হৈছে এবিধ বিশেষ ধৰণৰ জুলীয়া সংযোজক কলা। সংযোজক কলাৰ কোষবেৰৰ মাজত অন্তৰ্বৰ্তী স্থান থাকে আৰু কোষবোৰ থকা আধাৰ দ্ৰব্যত পোত খাই থাকে। তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্যক প্লাজমা বোলে। প্লাজমাত তিনি ধৰণৰ ৰক্তকণিকা থাকে: লোহিত ৰক্তকণিকা, RBC, শ্বেত ৰক্তকণিকা, WBC আৰু অনুচক্ৰিকা। এই তিনিবিধ কণাৰ উপৰি বিভিন্ন প্ৰকাৰৰ প্ৰটিন লৱণ, হৰমন আদিও তেজত থাকে। তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পাচিত খাদ্য, হৰমন আৰু ৰেচন দ্ৰব্য আদি দেহৰ বিভিন্ন স্থানলৈকে পৰিবহন কৰাত সহায় কৰে। অন্য এক প্ৰকাৰৰ সংযোজক কলা হ'ল অস্থি, বন। অস্থিসমূহে পানী দেহৰ ভাৰ বহন কৰে তথা দেহৰ আকৃতি প্ৰদান কৰে। অৰ্থাৎ আমাৰ দেহটোৰ যি গঠন, হাত, ভৰি এইবিলাকৰ যিটো গঠন, কংকালটো এই অস্থিয়ে গঠন কৰে। এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোজক কলা আছে, যাক আমি লিগামেণ্ট বুলি জানো। এই লিগামেণ্টবোৰত অতি কম আধাৰ দ্ৰব্য থাকে। স্থিতিস্থাপক পেশীবোৰ অস্থিৰ লগত বান্ধি ৰখা আন এবিধ সংযোজক কলা হ'ল টেণ্ডন। টেণ্ডনসমূহ শক্তিশালী আৰু সামান্যভাৱে লেহুকা অহিয়া কলাৰে গঠিত। আন এবিধ সংযোজক কলা হ'ল উপাস্থি, যাক আমি কাৰ্টিলেজ বুলি জানো। কাৰ্টিলেজৰ আধাৰ দ্ৰব্য প্ৰটিন আৰু শৰ্কৰাৰে গঠিত। উপাস্থি হাত আৰু ভৰিৰ অস্থিৰ মূৰ অংশত, নাক, কাণ, ট্ৰেকিয়া আৰু লেৰিংছত পোৱা যায়। আমি কাণখন ইচ্ছানুসৰি ভাঁজ দিব পাৰোঁ ইফালে সিফালে, কিন্তু অস্থিৰে গঠিত অংগবিলাকৰ আমি তেনেধৰণে ইচ্ছানুসৰি ভাঁজ দিব নোৱাৰোঁ। আন এবিধ সংযোজক কলা হ'ল এৰিকলাৰ কলাসমূহ। এইবোৰ ছাল, উপাস্থি, পেশী, ৰক্তনলিকা আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থি মজ্জাত পোৱা যায়। তাৰপিছতে আমাৰ চৰ্বি জমা হয় দেহত, আমাৰ ছালৰ তলত, তাৰপিছত আভ্যন্তৰীণ অংগসমূহত চৰ্বি জমা হয়। এই চৰ্বিও এবিধ সংযোজক কলা। ইয়াক আমি মেদ কলা হিচাপে জানো।